উৎপাতে পলাবালি মাৰিছিল। শুনি তোৰ কি মুখে মায়ের কথা কৈছে, মায়ে আহিছে আগত। ক'ত দিয়া বাহিৰত যিমান কৰোণা চলিছে গম নাপাৰি তেন্তে। মই যাম খুজা স্প্ৰি গুচি আকৌ নিয়া মায়ে গম নাপায়া। বেটা সেই কাম গম নাপাব ডেইলি কিমান কৰোণা আক্ৰান্ত হৈছে, কিমান মানুহ মৰি আছে। মই কোৱা নাই, কৈছি জানো না, কৈছি বহুত দিন আকৌ ভাল বস্তু খাব নাই, ঘৰত সদায় মা তিতা কেৰেলা চব্জি আকৌ সদ বদ নহয়, গম নাপা মাছে পতাকে দৌ খাইম। সেই তুমি কি খাবা যে একোনা তোত খাব নানি তেন্তে। নহয় মাই বন্ধু পাতি দি আছে কাৰ্টি মিঠৈ জীৱনে মজা মজা। তাৰে মিঠু আছে খানা দিছিলে, মাতিছিল দৌকে 15জন মানুহে মাতিছি, তাই আমাক দৌকে মাতিছি। যদি নাযা ভাবিছো কিমান লছ হ'ব তাৰ, আৰু সি জানাই কেনেকুৱা দুজন মানুহক খানা লছ হৈ গ'লে পাগলা হৈ আয়। সেই বেটা কৰোণাই কোনো লগ চগ নিবিচাৰে গম পাইছে না, তহঁতেতো মৰবিয়ে মায়েৰকো মাৰিবি গম পাইছা। মা এক কামান গাই দি মিঠুৰ দাক এনাই দেখিয়ে নৰে, সদায় গালি পাৰে। আৰু এতিয়া কি জানো না, এতিয়া চেনেলটো অলপ ভাইৰেল হ'ল না, সিও এতিয়া কাৰ্টুন চেনেল খুলিছি না, তাৰে প্ৰমোচনৰ কাৰণে যাব। নহয় মা সজা খানা হৈছে জানো না, আৰু এতিয়া যাম বুজি জানো না, আমি নেগিলে কিমান লছ হয়তো ভাবিছো একবাৰ, আৰু তাৰ লছতো মই নিবিছো না। বেটা কি হৈছে লগৰ ছোৱালীৰ লছতো তই নিবিচা, কিন্তু হলি তহঁতৰ যেতিয়া অসুখ হ'ব, তাৰপিছত যেতিয়া মই হস্পিটেলত নি পইচা খৰচ কৰিব লাগিব, তেতিয়া যদি মোৰ লছ হ'ব, মোৰ লছ হতো বিচা, তোৰ লগৰ ছোৱালীৰ লছ হতো নিবিচা। মা হ'ব দে নাযাওঁ দে। ভাল আৰু যাই এতিয়া তহঁতে মই আহি নাপাল লাগি ঘৰৰ পৰা নলবি দিলে কৈ দিছো। কি কয় মাই, তই আমাক দৌকে যাবা দিছা, তোৰো ক'ত যা। নহয় তাৰমানে মোৰ যে কলেজৰ ফ্ৰেণ্ড আহি থাকে ঘৰত, তাই জীয়েকত তুলনি বিয়া, তাই লেবেল দিছে বহুত বোলে কাপোৰ চাপোৰ উঠছি, একালে খানাটো খাওঁ চাইও কি কাপোৰ উঠছি। তই হলি লগৰ আপনি জীয়েকত তুলনি বিয়া খাব যাবা আৰু মোৰ সৰুৰে খাব যাবা নোৱাৰো হা, তই ভাবিছো তই কেনেকুৱা মানুহ। তই মাৰে লগত মুখে মুখে তোৰ কৰিব ৰাখা, মই কি কৈছো যেতিয়ালি নাহো তেতিয়ালি তহঁতে ঘৰত থাক গম পাইছে না, যা ঘৰত যা। মাই যাবি দে, মুখত মাছখানটো লাগে যা। বা কেনেকুৱা কথা কয় মায়েৰে তাতে কৰোণা চৰোণা নাহে দে, মই যে মাছখান লাগাও মুখত লিপষ্টিক মাৰ এনে যাব না কৈছো তই হা। তোৰে ভাই কিছুমান মদলৰ বাণী মা ইনকে মাৰে ভাই, তাতে মদ মানিৰ বাইবেক আহিছিল, জানো কৰ্ম দেখা পালি পুৰা গৰম হৈ যায়, যেনেকুৱা আমাৰ এটা মাই ঘৰতে ঘুমে মাইলে বাহিৰত ঘুটিব পাৰে, কৰোণা চৰোণা নাহে, আমি ঘূৰি দিলে কৰোণা আহে। কিমান ভাবি আছিলো মিঠু আছে তাকে যাই পেলাই তাক ভুৱাকে বাগাম, পাগে কিবাকে 1000 হলেও ছাবস্ক্ৰাইব ল'ম, সব প্লেন চেঞ্জ হ'ল যা, শুকনি ধৰিছে সব। ও দিবানী তু দিবানী, ও দিবানা মে দিবানা, প্যাৰ কা। ক'ত দিছিলি দিয়া, ক'ত দিছিলি? বছ নাই দক এই পেচাব কৰা লাগছিল সেইকাৰণে আহিছিলো। বছ মোৰো পেচাব কৰা লাগছিল দক। কাৰ কথা কি পাইছ দিয়া, তোৰ বছ বছ কৈছ না হা, মিঠু আছে ইমান দুখীয়া ইয়াৰ, মিঠু আছে ঘৰত লেট্ৰিন বাথৰুম নহয় গা। বছ মোৰ গাটো কপা ধৰিছিলে, সেইকাৰণে এক বেগ খাইছো মাত্ৰ গম পাইছিলে, এক বেগ খাইছো দক। তই মোক দিছিলো হা, তই কৈছ না বোলে ঘৰৰ পৰা নলবিয়ে, ভাতিলা মই পেপচি দি পুতি দিম। বছ সঁচাই দিব নেকি? চৰত কাম তুলে ফাটি যাব, শুনতে কি কৈছো, মই কৈছো না বোলে 15টা মানুহ দিছো, সেই 15টা শুনি আনে চাবি, আৰু যোনে আনা এই মিঠু কেঁচাৰ লোকচান কৰা হেঁচা দিব লাগিব। বছ আপুনি টেনশ্যন কৰিছে, কালি এটা মোবাইল মাৰি আনিছিলো তো, আৰু সেই মোবাইলটো ভিডিঅ' ৰেকৰ্ডিং অন কৰি থৈছো আমি বাহিৰত আটাই মিনি। কি কয় মোবাইল মাৰিছে হা, কি মোবাইল আই? বছ আকৌ মোবাইল লৈ কি এনা কৈছি এনাই কৈছি হা, মোক দিবা লাগিব বুলি কৈছে হা। নহয় বছ এনা মুখে দিবলৈ গেল। বছ কৰবা ইচ্ছা কচোন। বছ নালগে নেকি? বছ শুনি হা, আৰু বছকে নকা। বছ মাষ্টৰৰ মোবাইল কোন মাষ্টৰ? বছ আপোনালোকৰ গাঁৱৰে মাষ্টৰ আমাৰ ঘৰৰে বস্তু বেচছে হা, মোৰে দুটাৰ মোবাইল চুৰ কৰিছে। বছ দি যাম দক যতে মত কেনা কৰিছি দেখোন, মুখা জিংকে মেলছি কাউচাৰ হৈ যাব আপোনাৰ মুখে দি। মই দিছো তুলি আৰু চব কাণ তুলি ফাটি যাব দুটা বাজি দিন কৰা। বছ নকৰো দক হ'ব দক। আৰু 4টা বাজিল এতিয়া খানা বন্ধু মানুহ আহিলো, আৰু কোনো আনাই দিব দি। বছ চবেছি দক, তোমালে নলবাৰীৰ ঘুটুৰ ঘুটুৰ বইনাক নাহিল। সেই পয়া মাৰা তুই নাহিল হা, ৰখ পয়া লগা দিছো ৰখ আজি মই যাই দে যা। পয়া লগা মাৰাই নাহিল হা, ৰখ কিবা ভাবা যায় এক দিছো আজি আই দিয়া ইটা আপিবা গলে আমাৰ এই মণ্ডলৰ জীয়াও চাবা আনি পেলাই ডাইডিয়া কৰি মাৰি কামিছে ৰখ আজি। এই ফোনটো মিটু গৈছা কিমান ডেঞ্জাৰ গম পাব আজি। দিবানী তু দিবানী, দিবানা মে দিবানা, প্যাৰ কা। মণ্ডল জীয়াৰ ঘৰ আহিলো, বাবা ডাঙৰ গুটুক মতা ভাবিছা। হেল্ল' বাবা ডাঙৰ গুটু, কি বেয়া লগা তই হা, বাবা চাবা মাৰিব আহিছা। তেমে এনাই গৰম আছে ভাই, যি কাম আছে ডাইৰেক্ট কো। বাবা ডাঙৰ গুটু মই কৈছো মিঠু কেঁচা মিঠু। মিঠু কেঁচা চৰি মিঠু দা। চৰি দক বেয়া নাপাব দক,
মই তোমাৰ ইমাৰ্জেঞ্চি কাম ওলাই সেইকাৰণে আপোনালোকে যাব নোৱাৰিলো গম পাইছি না হে বা মাইটো মিঠু দাদা যাব নিদিলাকে সেইটো আজি বানা মানুহ এতিয়া খাবার আনে সি নাপনা লগাই দেখবি বাবা বাইদেউ এইবিলাক কি শুনিছো মই মোক মিছা ক'বলৈ আহিছা নহয় মিঠু দা যাম দে একদিন আজি তাৰমানে যাব নোৱাৰিলো আৰু শুনা কিয় বেয়া মা আমাৰ মণ্ডলৰ জীয়েকে তোমাক বিচাৰিছিলা ভাবিলো তোমাক বহুত দিন লগো বনাই আকালে ফুৰো মণ্ডলৰ জীয়েকো মাতিছিল তাকে ক'বাৰ ফোন মাৰিছিলো ভাবিছো দা কি কোৱা মণ্ডলৰ জীয়েকে মাতিছি মোক কলি মাতিছো কৈছো বেটাৰ তাৰ পৰিয়ালগাৰ পুৰা আপিৰ নাম কৈ পুৰা হাঁহি আহিছি মণ্ডলৰ জীয়েকৰ ঘৰৰ সন্মুখলৈ মাতিছি তাতে ময়ো আছো নহয় মিঠু দা মই নেগলো তাতে তুমিও আছা না তোমাৰ খাতিৰত যাম গম পাইছা না তোমাৰ কাৰণে যাম নহ'লে এইগিলা আপিছে ইমান ঠাণ্ডা নাই দাদা জল্দি বাইন দিলি নহ'লে গুচি যাব গম পাইছা না মিঠু দাদি টেনশ্যন নলবি 1 ঘণ্টা ৰখা 1 ছেকেণ্ডত যাই আছো মই বেটা ফেট দিছে মানে ডাইলগ মাৰে 5 মিনিট ৰখা মই 1 ঘণ্টাত যাই আছো আজি ডাইলগ মাৰিছে তুমি 1 ঘণ্টা ৰখা 1 ছেকেণ্ডত যাই আছো আৰু কথা নাথাকে তুমি মাতা কাৰণে যাই আছো ৰখ এই ফেট দিছো আজি দিয়ে দিম 1 হাজাৰ দিয়ে দিম আজি মিঠু দা কৰিছে ক ভাই তই কি মাথাটো ঘূৰাব চান্স নাপালো দেখোন তাৰ পৰা আহিছে মিঠু দা কি কোৱা তোমাক ইমান ভাল পাওঁ মই তুমি মাতিছ মই নাহিম নেকি কচোন ফেট দিছো আজি দিছো লেভেল ল'ম ৰে ৰখ দিছো ৰখ আহিব দে তাৰমানে গাজলৰ তলত থাকিব থাকাছো তুমি এতিয়া অলপ কি কোৱা আছে নেকি তাৰমানে মই থাকিলে লাজ কৰিব না 11-20 হাজাৰ লো মই চাইড দি বহু দে অলপমান মিঠু দা য তুমি ভাল দে ভাই তুমি মোৰ কাৰণে ইমান হ'ব দে য এটা গটো দিছো তো আজি ৰখ ভাই কেতিয়া হবে মণ্ডলৰ জীয়াকে টফি কৰি যে মোক চাব মই ভাবাই নাছিলো দে সপোনটো হোৱা নাছিলো মই ফোনটো কৰি লাগে দে ৰখ লাগ হেল্ল' মণ্ডল খুৰা নেকি দা নহয় দক মই তেখেতৰ ল'ৰাই কৈছো কোনে কৈছেনো তোমাকে লাগে ৰবা মই মিঠু বেচা মিঠু দা আপুনি নেকি কওকচোন কিবা কাম আছিল আমি কি জানো না তোমাৰ ভিতৰত এটা আপা ৰখি আছে কোনে বেয়া কেনে দেখি তুমি দেখিলে পাগলাই যাবা কিবা তোমাৰ মনীয়া কথা বয়াকে কৈছে মিঠু দা কি কৈছা তুমি সঁচা নাই মিছা ক মই তোমাক কিয় মিছা কম কচোন ভাবিছো আমাৰ গাঁৱৰে আপি কোনোবা বেলেগে চালে হাজাৰ লোক বেয়া লাগি দেচোন সেইকাৰণে কলো তোমাক তাতে তুমি পাগলাই যাবা যি বেয়াকে কৈছি মিঠু দা মই যা আছো 1 মিনিট ৰখা তুমি মিঠু দা কেতিয়া আহিব বহুত টাইম ৰখিলো তুমি টেনশ্যন কিয় লৈছো আহিব দে আহি আছে নাই মিঠু দা মই টেনশ্যন কিয় ল'ম এনে তোমাক সুধিলো দে বেবচাই কেতিয়া আহিব মোক বেয়াকে তোৰ বেছি দা কাৰ কথা কৈছে আপুনি ভাই কিয় লাগে তোমাক দা না উঠি দক কুই তোৰ বেছি কওকচোন আপোনাক লাগা চাই এবাৰ গা থাকব পাৰছো নাই সি মোক সুধবা পৰা আহিছে কথা দা একবাৰ কৈ দিছো কিয়া কুনি কিমান পানীৰ মাছ গম পোৱা যাব কৈছো একবাৰ মেক্সিনি মই মোৰ টিক লগ ধৰিবাইছো আৰু কি আছে কুনি কিমান পানীৰ মাছ ঘুটুকটো চিনি বনাই ক'ত ঘৰে আপোনাৰ তিৰিৰ তই মোৰ তিৰিৰ ঘৰৰ সন্মুখতে থিয়া দিছা আৰু মোকে দম দিছা এইটো মোৰ ঘৰ বেছি নপি হৈছে না ফালা কামি দি ইনকে গুবাম দাউৰিত নাপি মই বুলি গম না শুনিয়ে দয় মই মণ্ডলৰ ফুটাক আবাইগা মজা দা চুৰি দা ভুলি গেল দা কি বলিছি তোরা কি বলিছি দা মাফ করে দকে আজি বা আপনি মোক গাঁৱতে দেখা নবই পাপা মা গোটা দাউলে এটা সুদ ধরিছু মারিব লাগে মারিব বললু দে দোস্তি থরি এক পলাবন দিবি আজি এক মারি মারি মই পিছি সাজ আমরা ন কই দিম দে বসি পলাই ভাবিটা দা মোর ভুলি গেল দে দা ওদিকে গরম গিজি বেটার কি লাগে কি কইছিলি বেটো দা বিদ্যা অসমু আজি বারু গান নকরু দা কথা কইছ নে দা আপনার কসম দাও যায় দাও দা দিয়া চলি যাই আর বড়াই ওর করবাই যায় এইবিলাক মিঠু এসে মই চাইলাম ইয়াক